10টা প্ৰশ্নৰ প্ৰথম প্ৰশ্নটো হৈছে বিশ্বৰ প্ৰথমটো এটিএম ক'ত স্থাপন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লণ্ডন 1967 চনৰ 27 জুন তাৰিখে ব্ৰেকলেইছ ইন এনফিল্ড নামৰ বেংকটোৱে উত্তৰ লণ্ডনত প্ৰথমটো এটিএম স্থাপন কৰা হৈছিল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো এই নম্বৰটো লণ্ডন হ'ব 2 নম্বৰ প্ৰশ্নটো হৈছে এমএছএমই দিৱস কিমান তাৰিখে পালন কৰা হয় এমএছএমই সম্পূৰ্ণ ৰূপ হৈছে মাইক্ৰ স্মল মিডিয়াম সাইজ এন্টাৰপ্ৰাইজেছ এই এন্টাৰপ্ৰাইজেছে দেশ এখনৰ প্ৰগতিৰ কাৰণে যথেষ্ট অৱদান আগবঢ়ায় এই উদ্দেশ্য আগৰ ৰাখি 27 জুন তাৰিখটো এমএছএমই দিৱস হিচাপে উদযাপন কৰা হয় 3 নম্বৰ প্ৰশ্নটো হৈছে শেহতীয়াকৈ ই পঞ্চায়ত পুৰস্কাৰ কোনখন ৰাজ্যই লাভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিমাচল প্ৰদেশে ইউনিয়ন মিনিষ্ট্ৰী অফ পঞ্চায়ত ৰাজৰ পৰা ই পঞ্চায়ত পুৰস্কাৰ লাভ কৰিছে আৰু হিমাচল প্ৰদেশত আছে 3226 খন গাঁও পঞ্চায়ত আৰু প্ৰত্যেকখন গাঁও পঞ্চায়ততে আছে সুচল ইন্টাৰনেটৰ ব্যৱস্থা 4 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ বাহিৰত প্ৰথমখন যোগা বিশ্ববিদ্যালয় ক'ত স্থাপন কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লছ এঞ্জেলছত স্থাপন কৰা হৈছে বিবেকানন্দ যোগা ইউনিভাৰ্চিটি নামে চলিত বৰ্ষ যোগ দিৱসৰ দিনা এই বিশ্ববিদ্যালয়খন আৰম্ভ কৰা হৈছে আৰু ইয়াৰ চেয়াৰমেন ৰূপে নিযুক্তি হৈছে এইচআৰ নাগেন্দ্ৰ 5 নম্বৰ প্ৰশ্নটো হৈছে মেৰী ডব্লিউ জেকসন কিহৰ নতুন নাম ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নাছাৰ মূল কাৰ্যালয় নাছাৰ হেডকোৱাৰ্টাৰৰ নতুন নাম হৈছে মেৰী ডব্লিউ জেকসন 6 নম্বৰ প্ৰশ্নটো হৈছে ফৰ্বছৰ শেহতীয়া তালিকা মতে ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি কোন এইটো শুদ্ধ উত্তৰটো হৈছে মুকেশ আম্বানী 2 নম্বৰটো আৰু এই তালিকাৰ শীৰ্ষত আছে এমাজনৰ সিইও জেফ বেজোছ আৰু দ্বিতীয়তে আছে বিল গেটছ 7 নম্বৰ প্ৰশ্নটো হৈছে এই বাৰ্নিং গ্ৰন্থখনৰ ৰচক কোন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মেঘা মজুমদাৰ এই গ্ৰন্থখনৰ এই উপন্যাসখনৰ কাহিনী ভাগ হৈছে এগৰাকী মহিলাই ট্ৰেইনত সন্ত্ৰাসবাদী আক্ৰমণৰ সন্মুখীন হোৱা ওপৰত নিৰ্ভৰ কৰি এই গ্ৰন্থখনৰ কাহিনী ভাগ ৰচনা কৰা হৈছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো মেঘা মজুমদাৰ 8 নম্বৰ প্ৰশ্নটো হৈছে 2020 বৰ্ষৰ যোগ দিৱসৰ মূল থিম কি আছিল 21 জুন তাৰিখে উদযাপন কৰা যোগা দিৱসৰ মূল থিমটো আছিল এই বছৰ যোগা ফৰ হেলথ যোগা এট হোম গতিকে ইয়াৰ শুদ্ধ উত্তৰটো বি 9 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ হাঁহি উপন্যাসখনৰ ৰচক কোন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লুম্বেৰদাই 1963 চনত লুম্বেৰদায়ে অসম প্ৰকাশন পৰিষদৰ বঁটা লাভ কৰিছিল এই গ্ৰন্থখনৰ বাবে এই গ্ৰন্থখনৰ জনগোষ্ঠীয় পটভূমিত ৰচনা কৰা এখন উপন্যাস 10 নম্বৰ প্ৰশ্নটো হৈছে অৰুণাচলৰ মিয়াও কিহৰ কাৰণে বিখ্যাত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এইটো তিব্বতীয় কলা সংস্কৃতিৰ সংৰক্ষণৰ বাবে অৰুণাচলৰ মিয়াও বিখ্যাত আৰু তাত এখন চিৰিয়াখানাও আছে এই কাৰণেও যথেষ্ট পৰ্যটকৰ বাবে এই অঞ্চলটো আকৰ্ষণীয় হৈ উঠে আজিৰ প্ৰশ্ন এইকেইটাই আছিল প্ৰশ্নকেইটা ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰিব ধন্যবাদ